আপোনাৰ শিৱসাগৰৰ পৰা ওলালোঁ আৰু ওলাই মেলি আমি এতিয়া যোৰহাট মানে পালোঁ। যোৰহাটৰ আমি তিয়গৰ পৰা আহি পেলাই এতিয়া আমি আহিছোঁ আপোনাৰ ঢেকীয়াখোৱা নামঘৰলৈ বুলি। চ' গাইজ এতিয়া আপোনালোকক তাৰে চাৰিও কাষৰ পৰিৱেশটো দেখাই দিওঁ। অ'কে গাইজ, চ' ইয়াৰ এণ্ট্ৰেঞ্চ গেটটো এনেকুৱা হয়, বৰনাম। এয়াই গাইজ আমাৰ অসমীয়া সমাজৰ ঢেকীয়াখোৱা বৰনামঘৰ। আৰু এনেকৈ আহিলে আপোনালোকে বহিব পাৰিব। আৰু ইয়াতে মানুহবিলাকে পাদুকাবিলাক থ'ব পাৰিব। গাইজ টাইলছবিলাক চাইছোঁ কিমান চাফা কৰি থৈ দিছে। মানিছোঁ ন মা। এইটো মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ আৰু ইফালে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু এইজন। কি ধুনীয়া ন গাইজ, আপোনালোকক শিপিনীও দেখাই আছোঁ ৰ'ব। বলক এতিয়া ভিতৰলৈকে বুলি আমি সোমাই যাওঁ। আৰু দেখিছেনে আমাক কিমান ধুনীয়াকৈ ঢোল দুটা বনাই থৈ দিছে এনেকৈ। ইয়াত ঢেকীয়াজুলি নামঘৰ। ভিতৰত মেইন সেই থাপনাখন আছে। এতিয়া মই এটা সেৱা কৰি লওঁ দেই। আমি গম নাপালোঁ যে চাদৰ মেখেলা পিন্ধি পেলাই আহিব লাগে, আমি অহা নহ'ল। কিন্তু গাইজ নেক্সট টাইম আহিলে আমি পিন্ধিব লাগিব। আৰু গাইজ ইয়াত আমি বহি আছোঁ, আমাক ইয়াতে ভোগ দিব তাক। গাইজ এই যে গছজোপা দেখিছে, এইজোপা গছ মাধৱদেৱে ৰোপণ কৰিছিলে। ইভেন ইয়াত লিখাও আছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বটগছ। এই যে গাইজ আপোনালোকে প্ৰশান্ত শিলটো দেখিছে, এইটো যেতিয়া ঢেকীয়াখোৱা নামঘৰ পিছফালে থকা নদীটোত যেতিয়া শংকৰদেৱে গা ধুবলৈ গৈছিল, তেতিয়া তেওঁ এই শিলটোতে বস্তুটো মানে কি? এয়া এতিয়া আমি বৰগছ ৰেজৰ্ট এখনত সোমাইছোঁ, মানে কাজিৰঙাৰ ওচৰতে। এতিয়া আজি যিহেতু গাইজ 25 হয়, মানে খ্ৰীষ্টমাছ ডে। চ' এয়া কি ধুনীয়াকৈ সজাইছে চাওকচোন এইবিলাক। এইখন বৰগছ ৰেজৰ্ট। কিমান ডাঙৰকৈ সজাইছে চাওকচোন। আৰু গাইজ সিফালে মামাই কৈছে যে আৰু ৰেজৰ্টবিলাক আছে। কিমান গাইজ ক্লিন, কিমান ধুনীয়া চাৰাউণ্ডিংছখিনি। আৰু গাইজ যিহেতু আজি খ্ৰীষ্টমাছ ডে, চ' মানে এক্সাইটেড লাগি আছে, কিমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে গাইজ। এইফালে মা, এইফালে আইতা, এইফালে বা। বটগছত আহিছোঁ আৰু গাইজ ইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱাব। এইফালে ৰ'দো। এয়া গাইজ মই শ্লিপ হৈ গৈছোঁ জানেনে। এয়া কি ধুনীয়া ভিউ চাওকচোন। চাৰিওফালে লাইট। সেয়া আমি এনজয় কৰিলোঁ। আৰু গাইজ ইয়াতে মানে মিঠাই চিঠাই কিবা কিবি চাৰ্ভ কৰি নিয়ে। গাইজ ডেক'ৰেশ্যন কি ধুনীয়া চাওক। গাইজ আপোনালোকে যে দেখিছে এইখন বৰগছ ৰেজৰ্টখন যোনখন আমি গৈছোঁ, এইখনত কেইদিনমান আগতে শচীন তেণ্ডুলকাৰ মানে আমাৰ বিখ্যাত
আছিলে তেওঁ ফেমিলিৰ লগত থাকি গৈছে এইবিলাক এইটো একুৰিয়াম ও গাইস yes here সেইফালেও আছে একুৰিয়াম এই ডাঙৰ ডাঙৰ একুৰিয়াম বিলাক আছে আপোনালোকে চাওকচোন গাইস ইয়াৰ ক্ৰিছমাছ ডে কাৰণে কিছু কথা আছে চাওকচোন ৰংগোলী দি ডিজাইন কৰিছে আমি বটগছত থাকি দিলোঁ আৰু এতিয়া আমি যাওঁ আৰু দেই